চাওক উপসম্পাদক মৃণাল শৰ্মাই প্ৰস্তুত কৰা এই এক্সক্লুচিভ প্ৰতিবেদন। চতুৰ্থ পৰ্যায়ৰ লকডাউনত মহানগৰীত স্বাভাৱিক জনজীৱন। উপসম্পাদক মৃণাল শৰ্মাই পৰিবহণ কৰিছে বিভিন্ন স্থান আৰু পৰিবহণ কৰিব বিভিন্ন স্থান। সমাজপ্ৰিয় ব্যক্তি ৰাজীৱ আহমেদে লকডাউনত জনগণলৈ আগবঢ়াইছে বিশেষ বাৰ্তা। সমগ্ৰ বিশ্বৰ মানৱে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ পৰিছে। তাৰ লগতে ভাৰতবৰ্ষও ব্যতিক্ৰম নহয়, অসমো ব্যতিক্ৰম নহয়। এই কৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ হ'লে প্ৰথম অৱস্থাত এজনে আনজনক স্পৰ্শলৈ আহিব নালাগিব। তেতিয়া কৰোনা ভাইৰাছটো এজনৰ পৰা আন এজনলৈ ই বিয়পি নাযায় আৰু তেতিয়াহে কৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাব পাৰিব। দ্বিতীয়তে, আমি যিটো মাস্ক ব্যৱহাৰ কৰি আছোঁ, এই মাস্কটো আমি বাহিৰত যোৱাৰ লগে লগে যাতে সকলোৱে পিন্ধি লওঁ। আৰু যিটো চেনিটাইজাৰ আছে, চেনিটাইজাৰটো আমি ঘৰত ব্যৱহাৰ কৰিব পাৰোঁ বা আমি চাবোন দি হ'লেও হাতখন ঘনাই আমি ধোৱাটো উচিত হ'ব। তৃতীয়তে, আমি এতিয়া বজাৰ সমাৰলৈ গ'লে বিভিন্ন মানুহৰ তাত বস্তু বাহিনী কিনোতে জুম পাতে। সেই জুম পতা অভ্যাসটো এৰিব লাগিব, কাৰণ সেই জুমৰ মাজত যদি আমি সোমাই পৰোঁ তেতিয়া আমাৰ ভাইৰাছটো এজনৰ পৰা আন এজনৰ গালৈ সহজে বিয়পি আহে। তৃতীয়তে, আমি অসমীয়া মানুহ হৈ আমি যদি অসমৰ বাহিৰত বসবাস কৰি আছোঁ, সেই মানুহজনে যদি অসমলৈ পুনৰ ঘূৰি আহিবলৈ বিচাৰে, তেওঁৰ গাত হয়তো কৰোনা ভাইৰাছটো লাগি আহিবৰ সম্ভাৱনা বেছি। গতিকে তেওঁলোকে য'তেই আছে ত'তেই থাকক, ইয়াত আহি পেলাই কৰোনা ভাইৰাছটো যদি বিয়পায় গোটেই অসমখন শেষ হৈ যাবগৈ। গতিকে ইয়াৰ পৰা সকলোৱে সাৱধানে থকা উচিত।